ছট পূজা চাবলৈ গৈছিলোঁ। চাওকচোন ইমান মানুহ হৈছে। আপোনালোকে গৈছেনে নাই যোৱা ছট পূজা চাবলৈ? আমি কিন্তু ৰাতিপুৱাই আহিলোঁ। এইফালে চাকি বন্তি জ্বলাইছে। চাওকচোন ইমান মানুহ হৈছে। চাওকচোন অকণমান দেখুৱাই দিছোঁ। ইমান ধুনীয়াকৈ সজাইছে। পৰিৱেশটো ধুনীয়া লাগিছে দেখি। সূৰ্য দেৱতাক পূজা কৰা হয়। এই পূজাটো আৰম্ভ হয়। ছট পূজাখিনি ভক্তিভাৱেৰে কিবা বিচাৰিলে পোৱা যায়। এয়া ইমান ঠাণ্ডাটো এই পানীৰ ভিতৰত ক্ৰীড়া কৰি আছে। অকণমান অসুবিধা হৈছে দেখুৱাবলৈ, বহুত মানুহ যাব নোৱাৰি। চাই ভিডিঅ'টো উপভোগ কৰকচোন। এয়া ইয়াত সৰু ছোৱালী এজনীয়ে হৰে কৃষ্ণ হৰে ৰাম গাই আছে। ইমান দেৰি দেখুৱালোঁ আৰু।